লৈ পেলাই এনেকুৱা বান বিধ্বস্ত অঞ্চললৈ গৈছিলোঁ, যাত্ৰা কৰিছিলোঁ আৰু তাতে এবাৰ মাত্ৰ মাতোঁতেই জুবিনো আমাক লগ দিছিলে। মনত পৰে সেইবোৰ কথা। কবিটো মাৰ্ঘেৰিটা আছিলে, আমি গোটেই আছিলোঁ। আমি অকল গায়ক গায়িকাই নহয়, সাংবাদিকৰ পৰা আৰু চিত্ৰ সাংবাদিক, তাৰ ওপৰৰ পৰিচালক, সকলো মানে ফিল্ডৰ আৰু সকলো সমাজৰ ব্যক্তি আমি একগোট হৈ পেলাই আমি সুৰ বাহিনী উলিয়াইছিলোঁ, গৈছিলোঁ। এইবাৰো আপোনালোকে জানে যে অতি এটা দুখজনক ঘটনা হৈ আছে চব চাৰিওফালে, বিশেষকৈ উজনি অসমত। মই আজি কেইদিনমান আগতেই যোৰহাটৰ পৰা আহিছোঁ, গৰিমাও আছিলে সেইখিনি সময়তে। আমি মানে ভাবিবই পৰা নাই যে তাৰ কেইদিনমান পাছত যে যোৰহাট, শিৱসাগৰ আৰু নাজিৰা এইসকল অঞ্চলত এনেকুৱা ধৰণৰ এটা বান বিধ্বস্ত পৰিৱেশ হ'ব বুলি পেলাই। কিন্তু যি নহওক, আমি আজি সকলো ৰাইজৰ লগত একেলগে ওলাইছোঁ। এই যাত্ৰা অব্যাহত থাকক বুলি পেলাই মই ভাবোঁ। আৰু এই জয়ন্ত হাজৰিকা, জুবিন আৰু যুগে যুগে যত সুৰৰ মানুহ, এই সুৰ বাহিনী জয়ন্ত হাজৰিকা তেনেকৈ কৈছিলে যে ইয়াৰ কোনো ট্ৰাষ্ট হ'ব নোৱাৰে, ন্যাস হ'ব নোৱাৰে, কাৰণ যুগে যুগে যত সুৰৰ মানুহ আহিব সেয়াই আমাৰ সুৰ বাহিনী। গতিকে আমি সুৰ বাহিনী ঠিক তেনেকেই ৰাখিছোঁ আৰু আজি নহয় ভৱিষ্যততো কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতি হ'লে আমি সদায় ওলামেই, সেইটো কথা দিব পাৰোঁ। আৰু আজি এই যাত্ৰা অব্যাহত থাকক আৰু সুন্দৰ হওক। আপোনালোকে মানে মনত কোনো কুণ্ঠা নৰখাকে কোনো দাবী নাই, যোনে যি দিয়ে সেয়াই আমি গ্ৰহণ কৰিম। এতিয়া দূৰৰ জেগাৰ পৰা সৰ্থেবাৰীখন আহিছে যে আৰম্ভণি কৰি দি গ'ল, আমাক দিলে কিবা এটা সৰভোগৰ পৰা আহিছে। এই আমি এই দলটো আছোঁৱে, আপোনালোকে দেখি আছে, সকলো আছোঁ, জ্যেষ্ঠ কনিষ্ঠ সকলো মিলি পেলাই আমি ওলালোঁ। আপোনালোকক সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যে এই আশীৰ্বাদ লৈ আমাৰ আজি এই যাত্ৰাটো যাতে সফল হয়। আমাৰ গৰিমাই ক'ব